মজা লাগিছে ন? মজা মজা এতিয়া আমাৰ মানে এইকেইটা লগোৱা হ'ব। এইটো মানে মিউজিক চিষ্টেম দেখিছে, এইটো অফাৰ হয়, এইটো লগোৱা হ'ব আৰু এইবোৰ মানে কিবা কিবি বস্তু আছে, এইবোৰ মানে চব লগোৱা মেলা হ'ব। গ্ৰাফিক মাৰিম বুলি আহিছে, মানে পেপাৰটো মৰা হ'ব অলপকে। হেল্ল' গুড ইভিনিং, আপোনালোক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু মানে অলপ তিনিচুকীয়া পিনে ফুৰিবলৈ যাওঁ, আৰু আপোনালোক যে কৈছিলোঁ মোৰ মানে গাড়ীখন দেখাম বুলি, তো এইখনে চাওক মোৰ গাড়ীখন ধুনীয়াকৈ অলপ মানে কিবা কিবি মানে লগাওঁগৈ, মানে অলপ মডিফাই কৰোঁগৈ। এতিয়া যাওঁ তিনিচুকীয়া পিনে ওলাই মেলি, তো এতিয়া তেনেকৈ ইয়াত মানে অলপ এইবোৰ কি বুলি কয় পলিচ চলিচ মাৰি কিনে অলপ মানে চফা কৰি লওঁ। এনেই মানে ধুৱাই মেলি পূৰা চফা কৰি থোৱা আছে, কিন্তু পলিচ অলপ মাৰি দিওঁ ভিতৰত। বাহিৰতো পলিচ মৰা আছে, মানে ভিতৰত পলিচটো নেমাৰিলোঁ। এতিয়া পলিচ চলিচ মাৰি যাম, তাৰপৰা অলপ মডিফাই কৰিমগৈ, মিউজিক চিষ্টেম কিবা কিবি লগামগৈ। আপোনালোকে চাই থাকিব দেই। এতিয়া মানে অলপ চফা কৰি লওঁ আৰু এতিয়া মানে আমি ওলাই মেলি পূৰা ৰেডি হৈ গ'লোঁ। মোৰ এইপিনে আছে, এইপিনে আছে, মানে আজিকালি মোবাইলৰ পৰা বিজি থাকে, কম্পিউটাৰ মেছেজ কৰি আছে হোৱাটছএপত। তাৰপৰা এতিয়া আমি ওলাই মেলি যাওঁ। মানে গাড়ীখন কোনোবাই উলিয়াম, মই নচলাওঁ, মোৰ চলাব মন নাযায়। এতিয়া আমি এতিয়া আহি মানে তিনিচুকীয়া পাই গ'লোঁ, আৰু দেখিছে ধুনীয়াকৈ গৈ আছোঁ। ৰাস্তাবোৰ মানে ইমানে বেয়া, তিনিচুকীয়া ৰাস্তা। এতিয়া গৈ লওঁ, মানে অলপ মডিফাই কৰিম বুলি আহিছোঁ। গৈ লওঁ, তাৰপৰা গম পাম কি লগাওঁ কি নলগাওঁ। মানে মিউজিক চিষ্টেমটো মানে মেইন, সেইটো লগোৱা হ'ব ন? সূৰ্য লগাই ল'বি, ভাল লাগিব। বেষ্ট মিউজিক চিষ্টেমটো লাগিবই ন? দেখালৰ কথা ধুম ধুম কৰিব লাগিব। তো গৈ লওঁ, মিউজিক চিষ্টেমটো চাওঁ, কিমান দাম কি পৰে চাই লগে, তাৰপৰা লগাম, আপোনাক দেখাম দেই। আমি মানে এটা মিউজিক চিষ্টেম চাবলৈ আহি গ'লোঁ, মানে যিহেতু মানে মিউজিক চিষ্টেম লগাম বুলি কৈছিলোঁ। এইপিনে মানে মিউজিক চিষ্টেম আছে ইয়াত, মানে এইটো দেখিছে মানে ইয়াত এটা আছে। তো এনেকুৱা এটা লগাম, মানে ধুম ধাম কৰিব লাগিব ন? লগাব লাগিব ন? পুৰা ফালি যাব লাগিব। মানে কিবা কিবি আছে, চাওঁ অতিকাচোন অলপ। ইয়াত কিবা কিবি আছে, আগপিনে যিটো লগাব লাগিব ন, এইবোৰ চাওঁ। কিবা কিবি এটা কোনোবা এটা লগাম আৰু। কি লগালে ভাল হ'ব? ভগৱানৰ মূৰ্তি এটা লগা। ভগৱানৰ মূৰ্তি এইকেইটা হয় নেকি? এইপিনে আছে, তো কিবা এটা লগাম আৰু তাৰপৰা চাওঁ। এইপিনে এতিয়া অফাৰ চফাৰ আছে, চিট কভাৰ লগাব আছে মোৰ। মানে গাড়ীখন বহুত কাম আছে, ল'লোহে মানে পইচা এনেই গৈছে আৰু বহুত পইচা খৰচ হৈছে দেই। এতিয়া আমাৰ মানে এইকেইটা লগোৱা হ'ব। এইটো মানে মিউজিক চিষ্টেম দেখিছে, এইটো অফাৰ হয়, এইটো লগোৱা হ'ব আৰু এইবোৰ মানে কিবা কিবি বস্তু আছে, এইবোৰ মানে চব লগোৱা মেলা হ'ব ন? কেনেকুৱা লাগিব? মজা লাগিব ন? কেনেকুৱা লাগিব? মজা এতিয়া মানে আমাৰ লাহে লাহে কামটো মানে ষ্টাৰ্ট হৈ গৈছে। যেতিয়া ৰাতি হৈ গ'ল, 2 ঘণ্টামান লাগিব। এতিয়া আপুনি দেখিছে কিবা কিবি কৰি আছে। কি কৰি আছে ন ইয়াত? এচি গেছটো মানে ভৰাই আছে। তাৰপৰা মিউজিক চিষ্টেমত যোৱা হ'ব, মানে মিউজিক চিষ্টেমটো লগোৱা হ'ব। আৰু মানে দেখা লোৱা কথা ন, মিউজিক চিষ্টেম নলগালে নহ'ব ন? একদম ধাম ধুম কৰিব লাগিব। তাৰপৰা ছোৱালী পঠাবগৈ লাগিব ন? তাৰপৰা এইপিনে দোকানখনত মানে মই ধুনীয়াকৈ বস্তু লগাই আছোঁ, আন্ধাৰ হৈ আছে, ওচৰৰ পৰা দেখাব, তো লগাই লওঁ। এচিটো গেছ ভৰাই আছে, আপোনালোকে গম পাইছে। আৰু এইপিনে মানে মোৰ মানে মিউজিক চিষ্টেমটো কি কৰি আছে? মিউজিক চিষ্টেম ইনষ্টল কৰি আছোঁ, মানে মিউজিক চিষ্টেমত তাৰপৰা মজা চাউণ্ড দিব ন? ধাম ধুম দিব। তো ধুনীয়াকৈ এইপিনে চাব, লগাই আছে, দেখাম। আৰু এইফালে মানে থৈ দিছে মিউজিক চিষ্টেমটো। তাৰপৰা এইখনে দোকানখনৰ নামটো কি আছিলে? বাবা কাৰ তিনিচুকীয়া সিজুগুৰি মানে নিউ জংচনৰ তাত আছে, ধুনীয়াকৈ লগাই লওক। তাৰপৰা আপোনাক দেখাম বাৰু কেনেকুৱা চাউণ্ড আহে, আৰু কিবা কিবি মডিফাই কৰিম, লাইট চাইট কিবা কিবি লগাম বুলি আপোনালোকে চাই থাকিব দেই। যিহেতু আপোনালোকে গম পাইছে মোৰ গাড়ীখনৰ মানে কাম চলি আছে, মানে এইপিনে দেখিছে পূৰা আধা ঘণ্টা 1 ঘণ্টামান হৈ গ'ল ৰখি পূৰা আমনি লাগিছে ন? সেইকাৰণে ভাবিছোঁ চাহ একাপ খাই লৈ পিনে চাহ আনিলোঁ, লাল চাহ আৰু মানে কচৰি আছে। তাৰপৰা খাই বৈ তাৰপৰা যাম আৰু ঘৰ যোৱা দেৰি হ'ব। তাৰপৰা আকৌ লগৰ ল'ৰা ঘৰতো মানে পাৰ্টি আছে, গম পাইছে আপোনালোকে। তালৈও যাম, আপোনালোকক চাউণ্ড টাউন চেক কৰি কেনে দেখাম। তাৰপৰা লগাই লওঁ ন? একদম আমনি লাগি গৈছেগৈ আৰু মোৰ মানে গাড়ীত যি কাম আছিলে চব কৰিলোঁ। আপুনি চিট কভাৰ লগাম, মানে বেলেগ এটা লগাম, আৰু ডিছপ্লে লগাব আছে, ডিছপ্লে আছে, ধুনীয়াকৈ লগাম। দাদাই কৈ দিওঁ আপোনাৰ কাৰখনৰ নাম কি কৰি দিয়কচোন দোকানখনৰ? হেল্ল' বাবা কাৰ এচেছৰিজ, MD আমিৰ। আৰু এই দাদা আহিছে গাড়ীখনত কিবা কিবি বস্তু লগাব, ৰেচখনত বস্তুখিনি লগোৱাই আছোঁ। এতিয়া কেনেকৈ লাগিছে আপুনি নিশ্চয় জনাব। হয় মানে মজা লাগিছে। মানে কেছটো কি হ'ল, মই গাড়ীখন লোৱাৰ লগে লগে মানে ইয়াত মানে লৈ আহিলোঁ, মানে অলপ মডিফাই কৰোঁ বুলি। আৰু বহুত কাম আছে, মানে বহুত কিবা কিবি কৰিব আছে, তো লগালোঁ। আৰু মানে দাদাহঁতৰ কাৰ ডিটেইলিঙো আছে ন? তো কাৰ ডিটেইলিঙো কৰিবলৈ আহিম, ধুনীয়াকৈ আপোনাক দেখাম। এতিয়া দোকানখনত মানে কি বস্তু আছে আপুনি চাই লওক এবাৰ ধুনীয়াকৈ। যি বস্তু বিচাৰে চব পায়। কি বস্তু পোৱা যায়? কাৰ এচেছৰিজ এভৰিথিং বস্তু পাব আমাৰ ইয়াত। হয়, আৰু ডিটেইলিং গেৰেজটো অলপ আগত আছে আমাৰ। নতুনকৈ খুলিছে? নতুনকৈ হয়। মানে এতিয়া মানে ধুনীয়াকৈ মই দেখাম, মই ক্লিপ লোৱা আছে, আপোনাক দিম বাৰু, ধুনীয়াকৈ চাই ল'ব আপোনালোকে। তো এইপিনে মানে কিবা এটা লগাম বুলি আহিছে, মানে বিশ্বকৰ্মাৰ ফটো এখনো লগাই ল'ম নেকি। এতিয়া মানে মোৰ মিউজিক চিষ্টেমৰ কাম হৈ গ'ল, মানে ধুনীয়াকৈ আপোনাৰ মিউজিকটো অলপ শুনাম চাওক দেই। মানে নন কপিয়াৰ মিউজিক লগাই দিছোঁ ন, এইপিনে শুনক। মানে যিহেতু ফিটিং কৰি আছে ন, অলপ মানে হেৰি হৈছে, ফিটিং কৰা ভালকৈ আপোনাক শুনামগৈ। এতিয়া মানে ফিটিংটো কৰি লওক ন। মোৰ গাড়ীখনৰ কাম মানে কমপ্লিট হৈ গ'ল, আৰু মানে কিবা কিবি অলপ মানে অকণমান কাম আছে। তাৰপৰা দাদা মানে মই নম্বৰটো দি দিম, এইপিনে আপোনাৰ নম্বৰটো দি দিম। হয়, মোৰ নম্বৰটো ছেভ কৰি ল'ব, 9706240611। বাবা কাৰ এচেছৰিজ। কিবা প্ৰয়োজন হ'লে ফোন মাৰিব। আৰু মই মানে ডিছপ্লেটো দি দিম, আপোনালোকে তাত দেখিব, ডিছপ্লে ওলাই থাকিব তলত। আপোনালোকে কণ্টেক্ট কৰিব যদি ইয়ালৈ আহিম বুলি ভাবে। মানে বহুত মানে ইয়াত মানে কামবোৰ মানে বহুত ভাল, মানে আপোনাৰ চকুৰ আগতে বনাই দিব ধুনীয়াকৈ। আপুনি আহিব, একদম দেখাব। আমাৰ মানে গাড়ীখনৰ মানে আধা দি কাম হৈ গ'ল, আৰু এইপিনে মানে মই মানে চাউণ্ডটো মানে কম হয় ন, সেইকাৰণে দুটা চাউণ্ড লগাই দিছোঁ। এই ডাঙৰ মানে বহুত চাউণ্ড দিব, মানে তেতিয়া গম পাব যে ডাঙৰ গাড়ী আহিছে বুলি লাগিব। মানে গাড়ীখনে হ'ব পাৰে, কিন্তু ডাঙৰ গাড়ী নিচিনা লাগিব, হয় নাই? তাৰপৰা এইপিনে চাওক লাইটটো চব ধুনীয়াকৈ জিলিকি আছে, এনেকুৱা লাইট এটা লগাম দিব, জিলিক কৰি আছে। তো এতিয়া গাড়ীখন মানে হ'লে আৰু ঘৰ যাম, তাৰ ঘৰত লগ পাম, আমি দেখাম। এতিয়া মানে এবাৰ গৈ থাকিম। এতিয়া গাড়ীখনৰ মানে বক্স চক্স লগোৱা হৈ গ'ল। এতিয়া মানে গাড়ীখন অলপ গ্ৰাফিক মাৰিম বুলি আহিছে, মানে পেপাৰটো মৰা হ'ব অলপকৈ। মানে এতিয়া গ্ৰাফিকৰ দোকানলৈ আহি গ'লে দেখুৱাম, মানে ক'ত কি মাৰিলোঁ, কাইলৈ দিনত ভালকৈ দেখাম। এতিয়া অলপকৈ দেখাম, আপোনালোকে চাব দেই।
মানে চাউণ্ড চিষ্টেম লগালে বুলি আপোনাক ক'লো ন, কিন্তু চাউণ্ড চিষ্টেমটো মই দেখুওৱা নাছিলোঁ মানে অফাৰটো যোনটো মানে অফাৰটো এইটো হয় চক ধুনীয়াকৈ লগাই দিলোঁ কাইলৈ পৰা টিচিক যাম ন পুৰা বেছ বাজিব আৰু পুৰা আজি পৰা মানে ছোৱালী নিবিয়া এতিয়া আপেল বেগ আজি পৰা দৰকাৰ নাই ন এতিয়া আজি পৰা এইখনে নিম একদম টিচিক কৰি কেনে তাৰপৰা এতিয়া গৈ থাকোঁ ন সেইদিনা মানে গাড়ীখন মানে চাউণ্ড বক্স লগাই মেলি আহিলোঁ আৰু এতিয়া মানে মোৰ লগত এইপিনে দুজনী আছে ৰিলচ বনাই আছে তাৰপৰা ভিডিঅ'টো মানে সামৰি কৰিছোঁ ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা যদি ফেচবুকত চাই ফ'ল' কৰি দিব দেই বাই বাই